জীৱনত একো কষ্ট কৰি নোপোৱা ল'ৰাজন, যিয়ে পানী এগিলাচো নিজে লৈ নোপোৱা ল'ৰাজন, কিবা খাব মন গ'লে ককা আইতাকক অৰ্ডাৰ দিয়া ল'ৰাজন, পেহীয়েকসকলৰ আলাসৰ লাৰু, খুৰা খুৰীয়েকৰ মৰমৰ মুনু, আজি ইমান কষ্ট কৰিব পৰা হ'ল, যিয়ে নিজ হাতেৰে এইখিনি খেতি কৰিছে। আচলতে সংসাৰ পাতিলে মানুহ দায়িত্বশীল হয়। ঘৰত যিহেতু মাটিখিনি এনেই থাকে, সেয়েহে ভাবিলোঁ অলপ খেতি কৰাই ভাল। কিয়নো ঘৰৰ খেতিত কোনো সাৰ পাতি মাৰা নহয়, যাৰ ফলত আমাক দেহৰ একো ক্ষতি নহয়। সেয়েহে মই ভাবিলোঁ এইবাৰ অলপমান লেচেৰি দিওঁ। লেচেৰিবিলাক বৰ ভালদৰে লাগিছে। জাকাখন, আমি জাকা বুলি কওঁ, জাকাখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। জাকাত ৰঙালাও দিছিলোঁ, যদিও ৰঙালাও ফুলিছিল, কিন্তু কৰবিলাক পচি গৈছে, ৰঙালাও নালাগে। এয়া চাইডে চাইডে মই তামোল গছ লগাইছোঁ, কিছু ডাঙৰ হৈছে আৰু 2-3 বছৰৰ ভিতৰত হয়তো তামোলবিলাক লাগিব। এয়া জিকা, মোৰ এটা লাগিছে জিকা বাৰু, এইটো খাইছোঁ আজি, ভাল লাগিছে। সেনেকৈ বাঁহৰ আগ দি এয়া চাওক, এয়া বেঙেনা, কলা বেঙেনা ধুনীয়াকৈ লাগিছে। এইবাৰ প্ৰথম ৰুইছোঁ মই এইটো বেঙেনা, খুবেই ভাল ফলাফল লাভ কৰিছোঁ, খুব সুন্দৰ হৈছে। এতিয়া বেঙেনা কিনিব নালাগে, ঘৰৰ বেঙেনাই খাই আছোঁ। খেতিডৰা অলপ জংঘল হৈছে, জংঘলবিলাক চাফা কৰি দিব লাগিব। এয়া চাওক জলকীয়াও ৰুইছিলোঁ, এইবিলাক সূৰ্যমুখী জলকীয়া। এয়া চাওক, সূৰ্যমুখী মানে আকাশী বুলিও কয়, এয়া আকাশী জলকীয়া। এইটো মোৰ পুখুৰী, বহুত লেতেৰা হৈছে। আগতে মাছ দিয়া হৈছিল, এতিয়া বাৰু মাছ দিয়া নাই। পুখুৰীৰ ছাইডত এয়া মই চজিনা ৰুইছোঁ। এইবাৰ চজিনাৰ ডাল ভাঙি পুখুৰীৰ কাষত চজিনা ৰুইছোঁ, পাত আহিছে। আকৌ এইডাল পুখুৰীৰ পাৰতে ৰুইছোঁ। পুখুৰীটো লেতেৰা হৈছে, পুখুৰীটো চাফ কৰিব লাগিব। আগতে মাছ ভালেখিনি ডাঙৰ হৈছিলে, এতিয়া বাৰু পুখুৰীত এইফালেদি পানী বাগৰি যায় বাবে এইডাল পাণ, গণ পাণ খুব সুন্দৰ লাগে, খাই বিৰাট ভাল লাগে। যদিও মই নাখাওঁ, ঘৰৰ মানুহে খায় আৰু ওচৰ চুবুৰীয়াবিলাকেও লৈ গৈছে। এইডাল তিয়হ ফুলিছে বাৰু, সৰু সৰু কৰ আহিছে, খাবলৈ খুব ভাল হ'ব তিয়হ। এনেকৈ খেতি কৰি খুবেই ভাল লাগে। নিজ হাতেৰে কৰা খেতিত আমেজেই বেলেগ। বৰ দূষিত, ছাগলীবিলাকে ভোট জলকীয়াবিলাক খাই পেলালে, খুবেই বেয়া লাগিছে। এইডাল মেচেণ্ডাৰী, পেট বেয়া হ'লে এই মেচেণ্ডাৰীৰ পাতৰ ৰস খালে অতি সোনকালে পেটৰ বেমাৰ ভাল হৈ যায়। এইবিলাক আদা ৰুইছিলোঁ এইবাৰ, চাওঁ কি হয়, কিমান দূৰ সফল হওঁ দেখা যাব পিছত। চেষ্টা এটা কৰিছোঁ আদা ৰুই। এয়া ভেন্দি, মানে এইবাৰ মোৰ পাচলিৰ বাগানত সকলোবিলাক আছে। মোৰ খেতি কেনেকুৱা লাগিলে আপোনালোকৰ মন্তব্যবিলাক দি যাব। ধন্যবাদ।